অভিযোগ আনা মোৰ পৰিলক্ষিত হৈছে আৰু সেই হিচাপে মই তেখেতৰ কিছুমান প্ৰশ্ন কৰিছিলে আৰু মই তেখেতৰ প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। তেওঁ প্ৰথমতে এটা প্ৰশ্ন কৰিছে, যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিলে তেতিয়া মুছলমানৰ প্ৰতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মৰম নাছিল বা তেতিয়া কিয় মৰম নাছিলে এই প্ৰশ্নটো কৰিছে আৰু এতিয়া ইমান মৰম কিয় হৈছে এই কথাখিনি তেওঁ সুধিছে। গতিকে মোৰ কথাটো এনেকুৱা যে যেতিয়া গোষ্ঠীগত সংঘৰ্ষৰ সময়ত ছাত্ৰ সংগঠন হিচাপে আমাৰ ইউপিপিএল দলৰ সভাপতি আৰু তেতিয়াৰ আপচুৰ সভাপতি হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কৰিবলগীয়া আছিলে সেইখিনি কাম কৰিছে, কিন্তু সেই কামখিনি তেওঁ কিয় নিদেখিলে বা সেই সময়ত তেওঁ ক'ত আছিলে মই নাজানো। কাৰণ ছাত্ৰ সংগঠনৰ সভাপতি হিচাপে বা ছাত্ৰ সংগঠন লিডাৰ হিচাপে গোষ্ঠীগত সংঘৰ্ষ যেতিয়া 2028 কওক বা 12 কওক যেতিয়া হৈছিলে তেতিয়া সেই সময়ত ময়ো সংগঠন কৰিছিলোঁ, আমচুৰ সভাপতি আছিলোঁ ওদালগুৰি জিলা সমিতিৰ, আৰু সেই সময়ত আমচু বা আপচু বা অন্যান্য যে ছাত্ৰ সংগঠন আছে এই সংগঠনবিলাকে আমি একত্ৰিত হৈ বিভিন্ন গাঁৱত আমি সোমাই পৰিছিলোঁ যে আমাৰ মাজত যি ভাতৃঘাতী সংঘৰ্ষ হৈছে এইবোৰ হ'ব নালাগে। আমি বুজনি দিছিলোঁ, শান্তি কমিটি বনাইছিলোঁ বা আমি চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ, যিসকলে এইবিলাক কাম কৰিছে তেওঁলোকক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। গতিকে এজন ছাত্ৰ লিডাৰ হিচাপে যিখিনি কৰিব লগা আছিলে তেওঁ নিশ্চয় কৰিছে, কিন্তু যিজনে অল আছাম মুছলিম পাৰ্চনেল ল বৰ্ডৰ সভাপতি বুলি তেওঁ কৈছে মকিবুৰ ৰহমানে, তেওঁক তেতিয়া কিন্তু আমি দেখা পোৱা নাছিলোঁ। তেওঁ তেতিয়া ক'ত আছিলে আমি নাজানো। তেতিয়া কিন্তু কোনো এটা শিবিৰতো যিসকল সংখ্যালঘু সম্প্ৰদায়ে গোষ্ঠীগত সংঘৰ্ষক ক্ষতিগ্ৰস্ত হৈ শিবিৰত আহিব লগা হৈছিলে সেই সময়ত কিন্তু তেখেতক আমি কোনো এটা শিবিৰতেই দেখা নাই। গতিকে মই তেখেতক প্ৰশ্ন কৰিব বিচাৰোঁ যে সেই সময়ত আপুনি ক'ত আছিলে। দ্বিতীয় নম্বৰ প্ৰশ্নটো কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি আপচুৰ সভাপতি হৈ থকাৰ সময়ত মুছলমানৰ বাবে কি কৰিছে। গতিকে তেওঁ যিহেতু সকলো জাতি জনগোষ্ঠীৰ নিজাববীয়াকৈ ছাত্ৰ সংগঠন আছে, তেওঁ বড়োসকলৰ কাৰণে সংগঠন কৰিছে। গতিকে বিশেষকৈ আপচুৰ নেতৃত্বত তেওঁ যেতিয়া সভাপতি আছিলে তথা অকল বড়ো সম্প্ৰদায়ৰ কাৰণেই কাম কৰিছে তেনেকুৱা নহয়, তেওঁ বড়ো জনগোষ্ঠীৰ কাম কৰাৰ লগতেই বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীৰ কাৰণে যে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে বা সম উন্নয়ন সম বিকাশৰ কাৰণে কাম কৰি আহিছে আৰু বিটিআৰত যিমান দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ সময়ত বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে মই তেওঁৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ এনেকুৱাভাৱে দিব বিচাৰোঁ। তো তৃতীয় প্ৰশ্নটো তেওঁ কৰিছিলে, কিন্তু এইবোৰ কিয় মকিবুৰ ৰহমানে দেখা নাপালে মই গম নাপাওঁ। তৃতীয় প্ৰশ্নটো তেওঁ কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি গোষ্ঠীগত সংঘৰ্ষৰ সময়ত লেতেৰা ৰাজনীতি কৰিছে, গোষ্ঠীগত সংঘৰ্ষৰ মূল নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াক ক'ব বিচাৰিছে। গতিকে মই স্পষ্টভাৱে তেখেতক আজি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আপুনি যেনেকৈ কৈ মিষ্টাৰ মকিবুৰ ৰহমান আপুনি যেনেকুৱাকৈ কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ গোষ্ঠীগত সংঘৰ্ষৰ নায়ক বুলি, গতিকে আপোনাৰ তাত কি তথ্য আছে আৰু কি তথ্যৰ ভিত্তিত আপুনি এই অভিযোগটো আনিছে সেই তথ্যখিনি ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ বা প্ৰত্যাহ্বান জনাইছোঁ তেখেতক। তেখেতে ৰাজহুৱা কৰিব লাগে, অন্যথাই তেখেতে বিটিআৰ বাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব, আৰু যদি তেওঁ সেইটো নকৰে বা প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে আমি তেওঁৰ ওপৰত আইনীভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। 4 নম্বৰ প্ৰশ্নটো কৰিছিলে যে ইউপিপিএল দলক ভোট দিয়াৰ মানে বিজেপিক ভোট দিয়া। গতিকে মই তেখেতক সুধিব বিচাৰোঁ যে আপুনি এটা প্ৰমাণ দেখুৱাই দিয়ক যে ইউপিপিএল দল বিজেপিৰ লগত কেতিয়া চুক্তি কৰিলে। বিটিআৰক কওক বা অসম চৰকাৰক বা ভাৰত চৰকাৰেই কওক, এইটো কাৰ লগত এলায়েন্স হৈ কাম কৰি আছে। বিজেপি আৰু বিপিএফৰ লগত এলায়েন্স হৈ কাম কৰিছে এই কথাটো আমি সকলোৱে জানো, কিন্তু ইউপিপিএল দল কেতিয়া কাৰ নেতৃত্বত বা কাৰ সহযোগত দল চৰকাৰ গঠন কৰিছে ইয়াৰ কি প্ৰমাণ আছে তেওঁ তাত, বা এতিয়া যে তেওঁ কৈছে যে বিজেপিক ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, তেওঁ কি ক'ব বিচাৰিছে ইয়াৰ জৰিয়তে। গতিকে এই কথাখিনি তেখেতে স্পষ্ট কৰিব লাগে। লগতে তেওঁ কৈছে যে যদি ইউপিপিএল দলক ভোট দিয়া হয় তেন্তে হাগ্ৰামা মহলী ডাঙৰীয়াৰ মুছলমানসকলক যি অত্যাচাৰ বা সংখ্যালঘুসকলক যেনে ধৰণৰ অত্যাচাৰ কৰিছিল তাতকৈ বেছি অত্যাচাৰ হ'ব বুলি তেওঁ কৈছে।
তেওঁ এই যে ভৱিষ্যতবাণী দিলে তেওঁ বোলে মুক্তি মই নাজানো তেওঁ মুক্তি না কি মই নাজানো কিন্তু তেখেতে কোৱা মতে শুনিছোঁ তেওঁ মুক্তি বোলে তো মুক্তি এজনে কেতিয়াৰ পৰা জ্যোতিষী হৈ গ'ল যে ভৱিষ্যতবাণী দিব পৰা হ'ল গতিকে কথাটো হৈছে যে তেওঁ কিবা ৰাজনৈতিক দলৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমৰ্থন কৰিছে তেওঁৰ ব্যক্তিগত কথা কিন্তু তেওঁ সংখ্যালঘু ৰাইজক লৈ ভৱিষ্যতবাণী দিয়াৰ কোনো প্ৰয়োজন নাই এইকাৰণেই কৈছোঁ যে তেওঁ যিহেতু বিটিআৰ অঞ্চলৰ ৰাইজ মানুহ নহয় তেওঁ বিটিআৰৰ হৈ মানে ওকালতি কৰিবৰ কাৰণে তেওঁৰ কোনো প্ৰয়োজন নাই বিটিআৰবাসী সংখ্যালঘুৰ কাৰণে চিন্তা চৰ্চা কৰিবৰ কাৰণে বিটিআৰত বহুতো নেতা আছে তেওঁ লাষ্ট প্ৰশ্ন কৰিছে যে জিএছপিক ভোট দিয়াৰ আহ্বান কৰিছে তেওঁ আৰু সকলো আলেম সমাজক তেওঁ এইটো ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকে যাতে ভোট দিয়ে মই তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি জিএছপি কেতিয়াৰ পৰা জানে যেতিয়া ঐক্যমঞ্চ আছিলে তেতিয়া আমচু তাতে লগ আছিলে বা সকলো জাতি জনগোষ্ঠীৰ সংগঠনবিলাক লগ হৈ ঐক্যমঞ্চ গঠন কৰা হৈছিলে প্ৰথম অৱস্থাত আৰু এটা লক্ষ্য আছিলে যিসকল অনাবৰু গাঁও মই শব্দটো আনিব ইচ্ছা নাছিলে তথাপিতো আনিব লাগিব সাধাৰণ ৰাইজে বুজাৰ কাৰণে যে যিসকল অনাবৰু গাঁৱত 50%তকৈ অধিকাংশ মানুহ সংখ্যালঘু জনসাধাৰণ বা মুছলমান মানুহ বা অন্যান্য জনগোষ্ঠীৰ মানুহ আছে সেইসকল গাঁও কৰ্তন কৰিব লাগে এইটো প্ৰধান তেওঁলোকৰ ইছ্যু আছিলে আৰু তেতিয়া ঐক্যমঞ্চ আছিলে পিছলৈ গৈ আজি তেওঁ জিএছপি মানে গণসংগ্ৰাম পৰিষদ হৈছে আহি গতিকে আজিৰ তাৰিখত গণসংগ্ৰাম পৰিষদৰ কি প্ৰয়োজনীয়তা আছে বা প্ৰাসংগিকতা আছে তেওঁলোকৰ যিটো লক্ষ্য সেই লক্ষ্য যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ চুক্তিৰ জৰিয়তে সকলো বিটিআৰ চুক্তিৰ জৰিয়তে এটা কথা আনিছে বা চুক্তিখনত আছে স্পষ্টকৈ আছে যে যিসকল গাঁও বা যিবোৰ গাঁও 50%তকৈ অধিক অনাবৰু মানুহ আছে তেওঁলোকে যদি বিটিআৰ পৰা যাব বিচাৰে বা বিটিআৰ পৰা বাহিৰত থাকিব বিচাৰে তেতিয়া আইনী প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে বাহিৰত থাকিব পাৰিব গতিকে তাৰপিছত মই জিএছপিৰ মানে কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ গতিকে মই তেখেতক আজি এটা কথা ক'ম যে আমি যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰবাসীৰ বৃহত্তৰ স্বাৰ্থত বিটিআৰত শান্তি সম্প্ৰীতি সম উন্নয়ন সম অধিকাৰৰ স্বাৰ্থত তেখেতে ওলাই আহিছে আৰু তেখেত অকল ওলাই আহিছে সেইটো নহয় তেখেতে আমাক সকলোকে লগত লৈ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহক একেলগে লৈ তেওঁ শান্তিৰ বিটিচিত যে স্থায়ী শান্তি হয় সম উন্নয়ন পায় সম অধিকাৰ পায় বা অনাবৰু ৰাইজে ভূমিৰ অধিকাৰ পায় এই আটাইবোৰৰ কাৰণে তেওঁ কাম কৰিবলৈ ওলাই আহিছে তো তেওঁৰ লগত আমি কাম কৰিবৰ কাৰণে এইখিনি কাম কৰাত মুকিবুৰ ৰহমানৰ ইয়াতে আপত্তি ক'ত গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ যে এইবোৰ কথা বিভ্ৰান্তিমূলক কথা সমাজত নক'ব আলেম সমাজ আপুনি আলেম মানুহ আলেমৰ দৰে থাকক যদি আপুনি তেনেকুৱাকৈ ইয়াৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়াক আপুনি কটাক্ষ কৰিব বিচাৰে বা কিবা কথা ক'ব বিচাৰে তেতিয়াহ'লে কিন্তু মই আপোনাৰ ব্যক্তিগত জীৱনৰ কথা বহুত জানো ব্যক্তিগতভাৱে মই এইখিনি কথা মানে মিডিয়াৰ আগত ক'বলৈ বাধ্য হ'ম আপুনি আপোনাৰ চৰিত্ৰ কেনেকুৱা আপুনি কি কৰে কেনেধৰণৰ মানুহ এই কথাটো অকল মই নহয় বিটিআৰবাসী ৰাইজে জানে কাৰণ কিছুদিন ইয়াৰ আগতে কংগ্ৰেছৰ হৈ ইলিয়াছ ডাঙৰী কংগ্ৰেছৰ প্ৰাৰ্থী ইলিয়াছ ডাঙৰীয়া হৈ তেখেতে প্ৰচাৰ চলাবলৈ গৈ এই চৰ অঞ্চলত যায় তেওঁ মানে কি হ'ব গণপ্ৰহাৰৰ হেৰি হ'ব লাগিছিলে সন্মুখীন হ'ব লগা হৈছে গণপ্ৰহাৰৰ সন্মুখীন হ'ব হৈছে এতিয়া কৈছে যে ইউপিবিলাক ভোট দিয়া মানে বিজেপিক ভোট দিয়া সেইদিনাখন MP ইলেকশ্যন যেতিয়া হৈছিলে লোকসভা ইলেকশ্যনত মঙলদৈ সমষ্টিত তেওঁ বিজেপিক ছাপোৰ্ট কৰিছিলে আৰু তাৰ কাৰণে তেখেতক গণধোলাৰ সন্মুখীন হৈছিলে তেওঁৰ ঘৰ ঘেৰাও কৰি পেলাইছিলে গতিকে আজি আপুনি বিজেপি বেয়া বিজেপিৰ লগত UPPLৰ সম্পৰ্ক আছে এইবোৰ কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্ত সৃষ্টি নকৰিব আমাৰ ৰাইজ আপুনি ভবাৰ দৰে সংখ্যালঘু জনসাধাৰণ ইমান বুৰ্বক হৈ থকা নাই এতিয়ালৈকে ৰাজনৈতিকভাৱে সকলো সতৰ্ক হৈছে সকলো বিজ্ঞ সকলোৱে জানে যে কাক ভোট দিলে এই বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি আহিব
সম উন্নয়ন সম অধিকাৰ পাব, ভূমিৰ অধিকাৰ পাব, সেইখিনি কথা অসমৰ বা বিশেষকৈ বিটিআৰবাসী ৰাইজে বা সংখ্যালঘু ৰাইজে বিশেষকৈ এইখিনি কথা জানে। গতিকে তেখেতে যাতে আমাৰ সংখ্যালঘু ৰাইজৰ হৈ নন বিটিআৰত থাকি বিটিআৰৰ সংখ্যালঘু ৰাইজক লৈ ৰাজনীতি নকৰে তাৰ বাবে মই তেখেতক সকীয়াই দিছোঁ। ধন্যবাদ।